নমস্কাৰ বন্ধুসকল আজি সকলোকে পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কি কৰিব লাগিব লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব লাগিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাগিব এতিয়া ভিডিঅ'টো চাওঁ Believe you, you don't have even. Ini sudah berapa? Ini kita pakai dia no. Aduh ya, mana mau? Ready? Apa ni kau itu? Kom. Eko no kom. Kini kuat lagi sih. Biar bal lagi sih. Kau boleh lagi no. Kunai. Biar bal lagi sih. Puran smriti amoni korise na aji kom. Ki kom karo? Puran smriti bhai. Puran smriti. Mane I am very happy. Kite kom. Actually, মই মনুষ্যবাৰ অনুভৱটো উপলব্ধি কৰিব পাৰিছোঁ কিয়নো আমি বহুত এটা দীঘলীয়া বিৰতিৰ পিছত লগ পাইছোঁ চিনাকি ধাৰাবাহিকত তেওঁ মোৰ মাৰ ভূমিকা পালন কৰিছিল আৰু মই তেওঁৰ সন্তান আৰু সেই সম্পৰ্কটো যেন আজিও থাকি গ'ল অফ স্ক্ৰীনো মানে আজি যিমান মৰমেৰে চেনেহেৰে তেওঁ মোক সাৱটি ধৰিছে সেই পুৰণি স্মৃতিৰ ৰোমন্থন হোৱা বুলিয়ে ক'ব লাগিব আৰু সেই মৰম আন্তৰিকতাই মই ভাবোঁ প্ৰত্যেকটো কামত প্ৰত্যেকজন কলা কুশলীৰ বাবে এটা ডাঙৰ উপহাৰ এটা সম্পদ আৰু সেই সম্পদ লৈ আমি সদায় জীয়াই থাকোঁ আগবাঢ়ি থাকোঁ এয়া হৈছে আমাৰ ৰজনীগন্ধাৰ Video. ডাইৰেক্টৰ মানে পৰিচালক কিৰণ ৰাজ দিহিঙীয়া আপোনালোকে সকলোৱে তেওঁৰ বিষয়ে জানিবলৈও বিচাৰি আছে আৰু চিৰিয়েলখন চাইটো আপোনালোকে ভালেই পাইছে গতিকে আজি ভাবিছোঁ আপোনালোকৰ আগত অকণমান তেওঁক লৈ আহোঁ আপোনালোকৰ মাজলৈ আমাৰ অসমৰ ৰাইজৰ মাজলৈ এয়া কিৰণ ৰাজ দিহিঙীয়া আমাৰ ডাইৰেক্টৰ ৰজনীগন্ধাৰ এতিয়া কি আমাৰ মানে চিৰিয়েলখনৰ বিষয়ে কি কবি এতিয়া আপোনালোকে সকলোৱে চাই আছেনে ৰজনীগন্ধাখন চাব আৰু আশীৰ্বাদ কৰিব যাতে আৰু ভাল কাম কৰিব পাৰোঁ আৰু আমাৰ বাও বৰ ধুনীয়া এক্টিং কৰি আছে খালি এনেই ইয়াত খেচেৰি কেৰেক্টাৰ কৰিছে কিন্তু ইমান খেচেৰি নহয় বহুত ভাল এক নম্বৰ কথা খেচেৰিটো তই বনাইছ কিন্তু খেচেৰিটো মই বনাইছোঁ সদায় মোক কমপ্লেইন কৰি থাকে আৰু বাকী আমাৰ গোটেইখিনি ধুনীয়া ভাল অভিনয় কৰিছে নিকু বাবা আদি কৰি উৎপল সুনিতা বাচ্চুদা অমিতাভ দা লিপিকা বা সকলোৰে আশীৰ্বাদত মই এখন চিৰিয়েল আপোনালোকলৈ আশীৰ্বাদ কৰিব যাতে মই আৰু ভাল কাম কৰি আগুৱাই যাব পাৰোঁ এতিয়া আৰু এটা কথা কৈ দে অসমৰ ৰাইজক যে মানে আপোনালোকে টিভিত চাব চিৰিয়েলখন আৰু মোবাইলত মই যিটো কওঁ মোবাইলত কমেণ্টবিলাক দিব তই তোৰ মুখেৰে কয় এবাৰ টিভিত চাব কিবা যদি থাকে আপোনালোকে ইউটিউবত ৰজনীগন্ধা চিৰিয়েলখন বাদে তাত কমেণ্ট কৰিব আৰু এই বাৰ ইউটিউব চেনেলটো আপোনালোকে কমেণ্ট কৰিব পাৰে তেতিয়া মই লগালগ পাই যাম কিবা যদি ভুল ক্ৰুটি থাকে নিশ্চয় জনাব ধন্যবাদ বাই বাই বেয়া নাপাবা 2 বছৰ মই তোমাৰ পৰা দূৰত থাকিম সেয়া তোমাৰ মৰমৰ 2 বছৰৰ ফল নেকি